টিকটক প্ৰ ডাউনলোডৰ মেছেজ পাইছে নেকি? সাৱধান, ভুলতো ক্লিক নকৰিব। প্ৰবঞ্চকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এটা মেছেজ। আপুনিও যদি টিকটক সম্পৰ্কীয় কোনো মেছেজ লাভ কৰে, শীঘ্ৰে সেয়া ডিলিট কৰি দিয়ক। দেশত 59টা চীনা এপছ নিষিদ্ধ কৰিছে চৰকাৰে। এই এপসমূহৰ মাজত আটাইতকৈ জনপ্ৰিয় আছিল টিকটক। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এই এপসমূহ নিষিদ্ধ কৰা হৈছিল বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে। নিষিদ্ধ ঘোষণাৰ পূৰ্বে ভাৰতত টিকটক ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় 20 কোটি। টিকটকৰ এই জনপ্ৰিয়তাক এইবাৰ কামত লগাইছে চাইবাৰ অপৰাধীয়ে। প্ৰবঞ্চকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এটা মেছেজ। আপুনিও যদি টিকটক সম্পৰ্কীয় যিকোনো মেছেজ লাভ কৰে, শীঘ্ৰে সেয়া ডিলিট কৰি দিয়ক। আপুনি যিমানেই টিকটক প্ৰিয় হওক, সেই মেছেজৰ প্ৰলোভনত ভুল নাযাব। সম্প্ৰতি বহু মানুহে লাভ কৰিছে এই SMS। মেছেজত দাবী কৰা হৈছে টিকটকৰ ভাৰতীয় সংস্কৰণ আহি গৈছে, নাম টিকটক প্ৰ। হোৱাটছএপ বা SMS-ত আহিছে এই মেছেজ। মেছেজত লিখা আছে টিকটক ভিডিঅ' উপভোগ কৰক। পুনৰ ভিডিঅ' প্ৰস্তুত কৰক। তলৰ লিংকত ক্লিক কৰি টিকটক প্ৰ ডাউনলোড কৰক। লিংক খুলিলে টিকটক এপৰ আইকন আহে। তাৰ পিছত কেমেৰা, মাইক সহ নানা অনুমতি বিচাৰে ব্যৱহাৰকাৰীৰ পৰা। অনুমতি পোৱাৰ পিছতে ফোনত থাকি যায় এপটো। সেই এপটো গুগল প্লে ষ্টৰত নাই। সেয়েহে সাৱধান হওক।